थांनाय मासावनो देग्लाय 50 बोसोर जानायलाय खासिबारि हाई स्कुला जों गल्डेन जुबली सेलिब्रेशन कमिटिखौ थांनाय मासावनो जोङो दानानै लाबाय दिनै जोङो बे गल्डेन जुबली सेलिब्रेशन कमिटिनि मोजाङै खामानि मावलांनो थाखाय रिसेपशन कमिटिनि अफिसखौ दिनै बेखेवनाय जाहैबाय स्कुल बाउन्डारि सिङावनो आरो दिनैनि बे रिसेपशन कमिटि अफिसखौ जोंनि जायगानिनो मानगोनां MLA मुस्रि जिरन बसुमतारी बिथाङा बेखेवना होफैदों आरो बेखेवखांनायनि लोगो लोगो जोङो गोबां बिषय मावनो गोनां हाबाफारिफोरखौ जोङो रायलायलायदों आरो साब कमिटिफोरनोबो बिबानफोरखौ एंगारलायना होनाय जादों आं मिजिंथिनो बे गल्डेन जुबली सेलिब्रेशन खालामनो मोननाया जोंनि थाखाय जोबोद भाग्यबाननि खोथा आरो बे गल्डेन जुबली सेलिब्रेशननि दुवारै बे ओनसोलनि रायजो राजाफ्रा गावसोर जे अबदान होबोदों बेफोरनि सोमोन्दै मिथिनो मोनगोन आरो फैगोन समफ्राव माबायदि अबदान होबावनो नांगौ आरो माबायदि जोंनि सोलोंथाइ अनुष्ठानफोरखौ दैदेनलांनो नांगौ बेनि सोमोन्दै आरो गोबां सांग्रांथि लाबोनायाव हेफाजाब होगोन आं मिजिंथिदों आरो आं बे अनुष्ठाननि मुरब्बी जानानै दिनै आं बयनिबो रायजो राजानिसिम खावलायदों बेयाव फरायनानै थांनायफोर आरो रायजो राजाफोर जाय बिथांमोननि दुवारै बे अनुष्ठाना जाबाय प्रतिष्ठा जाबाय बिथांमोना जेन बयबो हेफाजाब होफैयो लैहोर लैहोर फैनानै बे गल्डेन जुबली सेलिब्रेशन जेखौ जों नभेम्बर दाननि 29-30 तारिखआव खुंनो लाहार फाहार खालामबाय ओइदिनखालि साननैयावबो फैनानै लोगो लाफैयो गाजा गोमजायै आरो बे गल्डेन जुबली सेलिब्रेशनखौ जाफुंसार होयो बेखौनो आङो आसा फारिनानै बयनिसिमबो गाहाम अनसायनाय हामलायनायखौ जासिहरनानै एसेखिनि बुंनानै आं दोननाय जायो बयजोंबो खासियाबारि हाई स्कुলৰ যে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰণে আমি ইয়াত এটা অভ্যৰ্থনা কমিটিৰ এটা সাধাৰণ বৈঠক আমি বহা হয় আজি আৰু এই বৈঠকতে যে অহা নৱেম্বৰ মাহৰ 29 আৰু 30 দুদিনীয়া কাৰ্যসূচী লৈ আমাৰ এই খাচিয়াবাৰী হাই স্কুল খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে ইয়াত সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ দিন ধাৰ্য কৰা হৈছে আৰু সেই উপলক্ষে আজি অভ্যৰ্থনা কমিটিৰ বিশদভাৱে আলোচনা কৰা হয় আৰু এই আলোচনাত আমি ভাবিছোঁ যে আজি আমাৰ এইখন অঞ্চলত খাচিয়াবাৰী অঞ্চলৰ যে আজি এই অনুষ্ঠানে 50 বছৰ পূৰ্ণ হ'বলৈ গৈ আছে আৰু এই উপলক্ষে এই অঞ্চলৰ সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি এই অনুষ্ঠানটো আমি সাফল্যমণ্ডিত কৰিবৰ কাৰণে এই অঞ্চলৰ ৰাইজ লৈ আমি এটা সুন্দৰ এটা শিক্ষা পৰিৱেশ সৃষ্টি কৰিবৰ বাবে আমি বহুতো এই গোল্ডেন জুবলি উদযাপনৰ যোগেদি এই অঞ্চলত এটা সজাগতা আমি আনিব আমি বিচাৰিছোঁ আৰু আজি আমি এই খাচিয়াবাৰী হাই স্কুল সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আজি যেটো আমাৰ অভ্যৰ্থনা সমিতিৰ যেটো কাৰ্যালয় আৰু এই কাৰ্যালয়টো আমাৰ স্থানীয় আমাৰ বিধায়ক মাননীয় শ্ৰীযুত জিৰণ বসুমতাৰী দেৱৰ দ্বাৰা আজি এই সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় গৃহটো আজি উদ্বোধন কৰা হয় আৰু এই তাৰ লগতে আজি আগন্তুক সোণালী জয়ন্তী বৰ্ষ সাফল্যমণ্ডিত কৰিবৰ কাৰণে যি বিষয় আমি আলোচনা কৰিব লগা আছে এই গোটেইবোৰ আমি আলোচনা কৰি আমি লৈছোঁ আৰু আজি আমি আপোনাৰ এই চেনেলৰ যোগেদি আমি এই অঞ্চলৰ সমূহ ৰাইজ তথা কাছিয়াবাৰী অঞ্চলৰ যিমান আমাৰ এই অঞ্চলৰ যিমান আমাৰ ৰাইজ আছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি আহ্বান কৰিছোঁ যাতে
এই সোণালী জয়ন্তী বৰ্ষ উদযাপন সাফল্যমণ্ডিত কৰিবৰ কাৰণে এই কাছিয়াবাৰী অঞ্চলৰ ৰাইজে যাতে সহায় সহযোগিতা আগবঢ়ায় তাকে আমি আপোনাৰ এই সামাজিক মাধ্যমৰ যোগেদি মই সমূহ ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে এই কাৰ্যসূচী যাতে আপোনালোকৰ সহায় সহযোগিতাত যাতে আমি এইকণ অনুষ্ঠানটো যাতে আমি ভাল এটা পৰিৱেশ আমি গঢ় দিব পাৰোঁ তাৰ কাৰণে মই আজিৰ এই আপোনাৰ এই সামাজিক মাধ্যমৰ যোগেদি মই সমূহ ৰাইজক মই আহ্বান কৰিছোঁ।